Hi everyone, welcome back to my another vlog. আজি মই বনাব লৈছো কাজু মটনৰ গ্ৰেভি। গোটেই মছলাখিনি মই ৰেডি কৰি ললো। তাৰ পিছত পিয়াজ, নহৰু, আদা পেষ্ট, বিলাহী, আলু, তেজপাত সকলোখিনি ৰেডি কৰি ললো। এয়া মটন ললো। ভাবিছত মই এতিয়া এটা কুকাৰত মই তেল দিলো। তেলখিনি গৰম হ'ব দিলো। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে পিয়াজখিনি কাটি থোৱা পিয়াজখিনি ঢালি দিছো। পিয়াজখিনি ভালদৰে মই ৰঙচুৱা কৰি ভাজি ল'ম। এতিয়া পিয়াজ দিয়া হৈ গ'ল। মই এতিয়া ভালদৰে পিয়াজটো ভাজি ল'ম। তাৰপিছত মই এটা তেজপাত দিলোঁ, এটা কেঁচা জলকীয়া দিলোঁ, আদা নহৰু পেষ্ট দিলোঁ, দি আকৌ মই ভালদৰে ভাজি ল'ম। এয়া মই পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে অলপ অলপ। এতিয়া মই গোটেই মছলাখিনি ঢালি দিম ইয়াতে। মছলাখিনি ঢালি আকৌ মিলাই পেলাই মই ভালদৰে ভাজি ল'ম আকৌ। চাওকচোন। তাৰপিছত মই মেৰিনেট কৰা মাংসখিনি ইয়াতে ঢালি দিম। আকৌ মই মাংসখিনিৰ লগত ভালদৰে মিলাই আকৌ ভাজি ল'ম ভালকৈ। তাৰপিছত মই কাজু অলপ পেষ্ট কৰি থৈছিলোঁ। তাৰপিছত কাজুখিনি দি দিলোঁ। এতিয়া মই এয়া চাওকচোন, কাজুখিনি দি দিছোঁ। কাজুখিনি মই ভাজি পেলাই পেষ্ট কৰিছিলোঁ। এয়া ভাজা কাজু। এতিয়া আৰু গোটা কেইটামানো দি দিছোঁ। তাৰপিছত এতিয়া মই বিলাহী দিলোঁ। এয়া চাওকচোন, খুব ধুনীয়া কালাৰ হৈছে। এয়া সোৱাদ অনুসাৰে নিমখো দিলোঁ অলপমান। এতিয়া মই মাংসখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত আলুখিনিও মই এতিয়া দি দিলোঁ। এতিয়া মই ভালদৰে মিলাই আকৌ ভাজি ল'ম আলু আৰু মাংস সিজালৈকে। এয়া চাওকচোন, আলু আৰু মাংস অলৰেডি সিজিছে। এয়া মোৰ মটন গ্ৰেভি, কাজুৰ গ্ৰেভি ৰেডি। কেনেকুৱা পালে বাৰু আজি ৰেচিপিটো জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেও বনাই খাবচোন এনেদৰে। এয়া মই কাজু ভাজি থোৱা কাজু দুটামান দি দিছোঁ। এয়া লং ইলাচি দি দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। বাই বাই। আকৌ নতুন এটা ৰেচিপিৰ সৈতে আহি আছোঁ আপোনালোকৰ আগলৈ।